তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ছাকচেছ আছামলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো পুনৰ ভালেকেইটা পদ মুকলি হৈছে আৰু এই পোষ্টকেইটা আহিছে ডাইৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু এতিয়া আপোনালোকক পোষ্টসমূহ দেখুৱাই আছোঁ। তো ইয়াতে আপোনালোকৰ দুই ধৰণৰ পোষ্ট আহিছে, ডাইৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী আৰু আপোনালোকৰ ইয়াতে চাব তো ডাইৰেক্টৰেট অফ ডেইৰী ডেভেলপমেণ্ট। ঠিক আছে, তো দুই ধৰণৰ পোষ্ট আছে ইয়াতে। তো আপোনালোকৰ তো ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পোষ্টসমূহ চাব। এতিয়া জুনিয়ৰ এছিষ্টেণ্ট HQ 46 পোষ্ট আছে, জুনিয়ৰ এছিষ্টেণ্ট ছাব অৰ্ডিনেট ইয়াৰ কাৰণে 99 পোষ্ট আছে, আৰু ইলেক্ট্ৰিচিয়ান প্লেণ্ট অপাৰেটৰৰ কাৰণে 11টা পোষ্ট আছে, আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ 507টা পোষ্ট আছে। ঠিক আছে, তো ইয়াতে দৰমহাৰ নিৰিখবোৰ লিখা আছে, তো চাই ল'ব এইখিনিত আপোনালোকে। আৰু ডেইৰী ডেভেলপমেণ্টৰ পোষ্টসমূহ আপোনালোকে এতিয়া চাব। তো জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ আপোনালোকৰ পোষ্ট আছে 15টা, আৰু জুনিয়ৰ এছিষ্টেণ্ট ছাব অৰ্ডিনেটৰ কাৰণে পোষ্ট আছে 16টা, আৰু দৰমহাৰ নিৰিখটো ইয়াতে লিখা আছে। আৰু এই এডভাৰটাইজমেণ্টখন আজি আছাম ট্ৰিবিউনত প্ৰকাশ কৰিছে, আৰু অফিচিয়েল ৱেবছাইটত বৰ্তমানলৈকে এই এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰা নাই। তো কোৱালিফিকেশ্যনবোৰ ইয়াতে কোনো ধৰণৰ কোৱালিফিকেশ্যন লিখা নাই। তো আপোনালোকে 15 মাৰ্চৰ পৰা এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব, আৰু কেনেকৈ এপ্লাই কৰিব লাগে সকলোখিনি মই দেখুৱাম। গতিকে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনিয়ে আছিল। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।